অৰুণোদয়ৰ বাবে আপুনি বিজেপিক ভোট দিছেনে? ভোট নিদিলে বাদ দিয়ক অৰুণোদয় আঁচনিৰ আশা। বিজেপিক ভোট নিদিলে নাপায় অৰুণোদয় আঁচনি। যোগ্যজনক বঞ্চিত কৰি ধনীৰ বাবে এই আঁচনি। হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানক গুৰুত্ব নিদিয়ে স্বয়ং বিজেপিৰ কৰ্মীয়ে। চাই কৈ থাকে হেৰিয়া কথা আঁচনিৰ কথা আমি শুনি থাকোঁ টিভি মোবাইলত। বিধৱাখিনিক আগধৰি দি তাৰপৰা বিকলাংগা তাৰপৰা আকৌ সেইখিনি নোহোৱা ছোৱালী তেনেকুৱাখিনিক আগধৰি দিহে বাকীবিলাকক দিব পাৰিব অৰুণোদয় আঁচনি। এতিয়া ডকুমেণ্টছখিনি দিলোঁ মই, মোৰ এতিয়া ডকুমেণ্টছখিনিও তাৰমানে আকৌ মোৰ নাম নাই অহা। অৰুণোদয় আঁচনিৰ নামত কমিশ্যনৰ অংক বিজেপি নেতাৰ। 500 টকা দিলে আপুনি পাব অৰুণোদয় আঁচনিৰ ধন। যে পইচা তহঁতি দিব লাগিব 500 পইচা দিলেহে তহঁতৰ ফৰ্মখন জমা ল'ম। যদি পইচাটো নিদিয় মানে তহঁতি ফৰ্মখন মই দিছোঁ পইচা দিব মোক নালাগে, তহঁতি য'ত দিব লাগে নিজে দিবিগৈ, মই হ'লে একো কৰি দিব নোৱাৰোঁ। সেনেকৈ বুলি কোৱা খাতিকে ধৰি লওক আমিও এটা আশাবাদী দিয়কচোন, কিবা এটা দুখীয়া মানুহ যেতিয়া কিবা এটা পাম বুলি আশা এটা কৰোঁ ন। আপুনি ঠিকেই শুনিছে, এয়া সাধাৰণ ৰাইজৰ অভিযোগ। অৰুণোদয় আঁচনি লাভ কৰিবলৈ আপুনি বিজেপিক দিব লাগিব ভোট। ইয়াৰ উপৰি বিজেপি নেতাক দিব লাগিব 300ৰ পৰা 500 টকা পৰ্যন্ত কমিশ্যন। তাৰপৰা আকৌ ইনামাই দাস সিহঁতে দুটাহে কৈছে, সেই দুজনহে কৈছে। আপোনাক কিমান বিচাৰিছিলে? 300 পইচা লৈ আহিবি বুলি কৈছে। কিমান মানুহক বিচাৰিছে? কিমান মানুহক বিচাৰিছে? অৰুণোদয় যিমান মানুহ আছে সিমান মানুহক বিচাৰি আছে। 300কে বিচাৰি আছে। ক'বই নোৱাৰে সিহঁতৰ কংগ্ৰেছ দলনে বিজেপি দলনে কোন দলৰ পইচা বিচৰা দল। বিজেপি কৰ্মী নোহোৱাৰ বাবেই বা বিজেপিৰ সভালৈ নোযোৱাৰ বাবেই অৰুণোদয় আঁচনিৰ পৰা নাম কাটি দিয়াৰো অভিযোগ বঞ্চিত হোৱা মহিলাৰ। ৰেচন কাৰ্ডটো আমি বহুত দিনতে পালোঁ, যেতিয়া অৰুণোদয় আঁচনি ওলোৱাই নাই তেতিয়াৰ পৰা পোৱাই নাই। আৰু কিছুমানৰ যিবিলাকে আগতে পাই আছিলে অৰুণোদয় সেইবিলাকেও নাম পাবলগীয়া সেইবিলাকেও কাটি দিছে, যিবিলাকে নাপাবলগীয়া সেইবিলাকে পাইছে। মই অৰুণোদয় পাই আছিলোঁ, এতিয়া এই মাজত কাটি দিছে। এতিয়া মোৰ ঘৰ পৰিৱেশটো ভাল নহয়, একেবাৰে মোৰ কোনো নাই। মালিকক পইচা কাটি মেলি অৰুণোদয় পইচা কাটি এতিয়া সেই কালি গলত কৈছে আপুনি বোলে মোৰ ঘৰলৈ এদিনো অহা নাই কাৰণে মই বোলে আপোনাৰ নাম কাটি দিলোঁ বুলি কৈছে। গণশক্তি সেই প্ৰেচিডেণ্ট মানুহগৰাকী নাৰী শক্তি প্ৰেচিডেণ্ট। এতিয়া অৰুণোদয়টো কাটি দিছে, কিহৰ পৰা কাটিছে আমি নাজানো। পেঞ্চন পায়নে নাপায়? বিধৱা পেঞ্চন নাপাওঁ মানে পাইছিলোঁ আগত, কাটি দিলে সেইটো। আকৌ অৰুণোদয়টো পাইছিলোঁ সেইটো এতিয়া কাটি নাই, একো নাই। আমাক খাবলৈ নাই, দুবেলা দুসাঁজি তাৰপৰা খাই আছিলোঁ দুমুঠি আনি। এতিয়া নাই, সেইটো কাটি দিলে আমাৰ এতিয়া উপায় নাইকিয়া হৈ আছে। কৰিছে কোনে এতিয়া সেইটো নাজানো, ইয়াতে কৰিছে বুলি কৈছে। ইয়াত গাঁৱৰ মানুহে কোনে কৰিছে এতিয়া সেইটোহে লাগে। কমিটি মানুহে এইটো কৰিব নালাগে নহয়, এইটো দুৰ্নীতি হয়নে নহয়? এই গাঁৱৰ বুথত সোমাইছে, বুথৰ বিজেপি চাগে। তাৰপিছত আমি ইয়াত যিমান মানুহ আছে মহিলা আছে চবেই অৰুণোদয় আঁচনিৰ কাৰণে আহিছোঁ। অৰুণোদয় আঁচনি পোৱা যোগ্য আছে নাই বুলি চবেই তেনেকুৱাকৈ কথা কৈছে। ইয়াতো ছাৰহঁতে বা ওপৰ নাজানে নহয় অৰুণোদয় আঁচনি পোৱা যোগ্য আছে নে নাই। নামেই নাই হা। আগতে পাই আছিলোঁ 1250 টকাকে পাই আছিলোঁ। আমিতো চাউলহে কিনি খাওঁ। ধনী মানুহে পাইছে, এই পকা ঘৰ আছে, হাতী আছে, পথাৰ আছে, বেগান আছে, সেইবোৰ চব আছেই। ইমান ধনীবোৰক দিছে যে আছে, ধনী ব্যক্তিৰ নাম আছে। যাৰ মানে গাড়ী আছে, হাতী আছে আৰু 30-40 বিঘামান বাগান আছে, তেওঁলোকৰ নাম আছে। দৰিদ্ৰ সমস্যা দূৰ কৰিবলৈ যেন নহয়, কেৱল ভোট বেংকৰ বাবেহে যেন বিজেপিয়ে অৰুণোদয় আঁচনি প্ৰদান কৰিছে। বিৰোধীয়ে বাৰে বাৰে কোৱা কথাবোৰ যেন বাস্তৱত প্ৰমাণ হৈছে। MMD ফ'কাছ আপডেট গুৱাহাটী। প্ৰতিযোগিতা অথবা পক্ষত দুষ্ট নহয়, সদায় অসমীয়াৰ স্বাৰ্থত। MMD ফ'কাছ অপ্ৰতিৰোধ।